हेलो गाइस কি খবৰ আশা কৰো আপোনালোকৰ সবৰে ভাল নহয় জানো তো আজি আমি আপোনালোকৰ কাৰণে অন্য এক নতুন ভিডিও লৈ আহিছো আৰু আজি আমি যাম এই পাৰ্বতীপুৰ কৰম সন্মিলন আছে তা কৰম সন্মিলনত যাম আৰু পুৰা ইন্টাৰেষ্টিং হ'ব ভিডিওটো তো আপোনালোকে একলৈকে চাই থাকিব আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়া লাইক কৰিব আৰু চেনেলটো সাবস্ক্রাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আপোনালোকৰ অলপ সাপোৰ্টৰ দৰকাৰ হৈছে তো প্লিজ সাপোৰ্ট কৰিব আপোনালোকক আৰু এটা ইন্টাৰেষ্টিং বস্তু দেখাম তো ভিডিওটো স্কিপ নকৰাকে হেকলৈকে চাই থাকিব তো বলক কি হয় ইন্টাৰেষ্টিং বস্তুটো হেতু আপোনালোকক দেখুৱাম ফাইনালি মই এই বস্তুটো বনাইছো হেতু আপোনালোকক দেখুৱাইছো কেনেকা হৈছে কমেন্টত জনাব দে ও ভাই এটু মই নিজে পুরা ড্রয়িং করা একদম পুরা ডিজাইনিং কৰি কিনে নিজে বনোৱা হয় দে আপোনালোকে কমেন্ট কৰিবচোন কেনেকা হয় দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু এইফালে আপোনালোকে দেখিব পাইছে চাহ জনজাতিৰ যি ৰীতি নীতি তো সেই ৰীতি নীতিখিনি পালন কৰিছে কৰম পূজাৰ যিখিনি ৰীতি নীতি দিনৰ ভাগত যিখিনি কৰিব লাগে তো সেইখিনি গোটেইখিনি কৰিছে কি কৰিব লাগে নিয়মখিনি তেওঁলোকে পালন কৰিছে আৰু ৰাতিৰ ভাগত আৰু থাকিব যেতিয়া কৰম ডালটো যেতিয়া গাইব তো সেইখিনিতো ৰীতি নীতিকেইটা থাকে তো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিওটো শেষলৈকে স্কিপ নকৰি কিনে শেষলৈকে চাই থাকিব দেখিব পাইছে চাহ জনজাতিৰ অতিকৈ মৰমৰ উৎসৱ কৰম উৎসৱ আৰু এইটো গছটো দেখিছানে এইটো কৰমৰ ডাল হয় আৰু তেওঁলোকে য'ত কৰম নৃত্য প্ৰদৰ্শন কৰিছে সেইটোকে কৰম আখৰা বুলি কোৱা হয় আৰু এই গছটো দেখিছানে সেই গছটো তেওঁলোকে আনিব যায় আৰু আনি কিনে ইয়াত স্থাপন কৰে আৰু বহুতো ৰীতি নীতি থাকে ইয়াত আৰু তেওঁলোকে যোনটো পোছাক পৰিধান কৰি কিনে ঝুমৰ নৃত্য প্ৰদৰ্শন কৰিছে সেইটোক লালপাৰী শাৰী বুলি কোৱা হয় আৰু তেওঁলোকে যেতিয়া কৰম পাতে তেতিয়া লালপাৰী শাৰী পৰিধান কৰি কিনে কৰম নৃত্য প্ৰদৰ্শন কৰে বন্ধুসকল আপোনালোকক কেনেকুৱা লাগিলে ভিডিওটো চাই কিনে জনাবচোন কমেণ্ট কৰিব ভিডিওটো কেনেকুৱা হৈছে আৰু বহুতো ইয়াৰ ৰীতি নীতি থাকে তো সেই ৰীতি নীতিখিনি মই নেক্সট এটা ভিডিঅ'ত দেখাম তো আপোনালোকে কমেণ্ট কৰি জনাবচোন